So hey guys, welcome back to my YouTube channel. কি খবৰ গাইছ সকলৰ খবৰ ভাল আৰু মোৰো ভাল। তো আগতীয়াকৈ সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল। সকলোৰে যেন দিনবিলাক ভালদৰে আৰু ৰঙীন হৈ যায়। তো আজি বহুত দিনৰ মূৰত ভ্লগ এটা লৈ আহিছোঁ। ইমান দিন ভ্লগ আপলোড কৰা নাছিলোঁ, আপোনালোকে গম পাইছে আৰু বহুতে কমেণ্ট কৰি কৈছে যে কিয় ভ্লগ আপলোড কৰা নাই বা জল্দি ভ্লগ লাগে। তো এনেকৈ আহি গ'লোঁ। আজি ভাবিলোঁ আমি এনেকুৱা ফটোশ্বুট কৰিম। তো ভাবিলোঁ যে এটা ভ্লগ বনাই লওঁ আৰু আজি কোনে ফটোশ্বুট কৰিব কি কৰিম দিনটো সকলোবিলাক আপোনালোকে দেখা পাব। আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰি আগলৈকে চাই থাকিব। আৰু এতিয়া নকওঁ মই কোনে ফটো তুলিব আহিব, আপোনালোকে পিছত গম পাব, চাই থাকক। গাইজ আহি গ'ল আমাৰ বা, যোনে মোক মেকআপ কৰি দিব আৰু এইবিলাক বস্তু এতিয়া আৰু আমি জল্দি আৰু ৰেডি হ'ম আৰু নে কি কোৱা? দিয়া আপোনালোকে চাই থাকক দেই, একদম দেখাই আছোঁ লাষ্ট। তো এয়া আমি গাইজ ষ্টাৰ্ট কৰি দিলোঁ আৰু ক্ৰীম তোমাক হেডিং দিম দেখালো। এয়া অলমষ্ট আই শ্বেডো কমপ্লিট হৈছে আৰু অলপ আছে বাকী। একেবাৰে গোটেইখিনি হ'লে আপোনালোকক লাষ্টলৈ দেখাইছোঁ। এয়া গাইজ অলমষ্ট ডান, একদম গোটেইখিনি হ'ল। আই শ্বেডো গোটেইখিনি হৈ গ'ল। এতিয়া চুলিৰ বাকী আছে আৰু কাপোৰ কেইযোৰ পিন্ধিব বাকী আছে। তাৰপাছত একদম গোটেইখিনি ফাইনেল লুক আপোনালোকক দেখাই আছোঁ। তো এয়া গাইজ মোৰ ফাইনেল লুক। কেনেকুৱা লাগিছে জনাব আৰু মেকআপটো কেনেকুৱা লাগিছে জনাব। আমাৰ বাজনী কৰিছে, আপোনালোকক যদি লাগে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত তাইৰ নাম্বাৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰি ল'ব। তো এয়া চাওক গাইজ কোন আহিছে। হাই ইউটিউবাৰ। আৰু এতিয়া আমি সেলিব্ৰিটি ইনষ্টাগ্ৰাম। এইবাৰ আমি কি ফটো উঠিব যাম। আমি ফটোশ্বুট কৰিম, মানে নিকুক কৰাম আৰু লগতে কৰিম আৰু নাকি। আৰু পিছফালে গাই আছে তো পিছফালে দীপ ভাই, দুই দীপ সখী। তো এতিয়া গৈ থাকো নাকি? আমি গৈ থাকো এতিয়া পুৰা একদম ইনষ্টাত আজি পোষ্ট কৰিব লাগিব আৰু ৰিলছ বলা। কি কৰিবি? মেকআপ কৰিবি? ফাৰ্ষ্ট টাইম মেকআপ কৰিম লাইফত, কৰি পোৱা নাই। আজি অলপ কালি অলপ এনেকে আগবাঢ়ি যাম অলপমান ষ্টেপটো। ঐ তো এয়া গাইজ আমি লোকেশ্যন বিচাৰি গৈ আছোঁ। চাওঁ
পথাৰতে কৰিম চাগে, কাৰণ মানে পথাৰত বেছি ভাল হয় আৰু পুৰা জেগাবিলাক গছ গছনিবিলাকে মানে পুৰা ভাল লাগি যায়। তো আমি গৈ আছোঁ হাইৱে। আৰু কেনেকুৱা লাগিছে আকৌ জনাব গাইছ, মানে বিহু ড্ৰেছত কেনেকুৱা লাগিছে মোক। আৰু বাই মেকআপ কৰি দিছে। তো এয়া আমি আহি পালোঁ, একদম মজা পথাৰৰ মাজত। এয়া দীপহঁতে গৈ আছে আগত, ইয়াত আমি ফটোশ্বুট কৰিম এতিয়া অলপ পিছত। আৰু দেখা পাব আপোনালোকে ৰিলচ হওক বা ফটোত ইনষ্টাগ্ৰামত। ইনষ্টাগ্ৰাম আই ডি আছে Dainu43, চবে ফ'ল' কৰি দিব, দেখা পাব। আৰু এতিয়া আমি ষ্টাৰ্ট কৰি দিওঁ আৰু। লোৱা ঢোল লোৱা, কি মজা আছিল কেমেৰা। মুখটো কটাই দিছে মডেলক দাই নেকি চব বেচেৰা। জাগাটো কিন্তু মজা ন, একদম মজা। বাহ ফালতু নেকি ন মই আপ কৰা নাই দেই, অলপমান কিবা অলপমান মানে কালি ৰাতি বহুত কষ্ট হৈছে ব্লগ চগ এডিট কৰোঁতে, তো মানে সেইকাৰণে পুৰা একদম মেকআপ কৰি আছে, ভালকে কৰি দি একদম মজাকে। দে তুমিও নামি গেলি মানে আজি পুৰা একদম দিবে ৰিলচ পুৰা ফালি দিব। এয়া এতিয়া দীপে মেকআপ কৰি আছে। পুৰা কৰ মেকআপ কৰ, ইমান ৰ'দ আৰু একদম পুৰা ধুনীয়া বতাহ। লিপষ্টিক দিব তো এয়া গাইজ, আমি এতিয়া ফটোশ্বুট ষ্টাৰ্ট কৰিম আৰু না কি কদীপ? ষ্টাৰ্ট কৰিম আৰু একদম ষ্টাৰ্ট কৰি নাই গাইছ, এনে কৈছে এই কৰিছে, ই বহুত কৰিছে আজি মেকআপ, না কি কদীপ? পাৰ্টিটোৰ নামটো কি আছিল বা? পাৰ্টিটোৰ নামটো হ'ব সত্য সনাতন নাট্য পৰিষদ। একদম দে আমি এতিয়া আৰম্ভ কৰি দিওঁ আৰু। বহি কিনে পিন ফাইনেলি হ'ল, ধুতি পিন্ধা হ'ল। বহুত কষ্ট কৰি পিন্ধিলো মানে এইফালে বতাহ হৈ আহিছে, কি ক'ম আৰু একদম ধুতি উৰাই যায় নেকি? মজা একদম বঢ়িয়া দে উঠ এতিয়া। আৰু আমাৰ ইফালে আছে কুকুলি, মোৰ হ'ল অলপ উঠা, এতিয়া ৰিলচ চিলচ বনাম আৰু। হাগিবা বহিছে। তই ইফালে যাব লাগব, তই এইখিনি যা। আমি ফটোশ্বুট কৰি আছো, হোৱাই নাই এতিয়ালৈ। বৰ মাৰি দিছোঁ, খুলি গ'ল। আৰু একদম বতৰটো পুৰা অন্ধকাৰ হৈ আহিছে, একদম বৰষুণ দিব। এতিয়া ৰিলচ চিলচ বনাম আৰু যাম ঘৰত। হ'ল আমাৰ পুৰা ফটোশ্বুট হৈ গ'ল, ভিডিঅ' হৈ গ'ল। তো এতিয়া আমি যাওঁ আৰু
বা বহুত ফটো উঠিলোঁ আৰু পূৰা মানে এতিয়া বতৰটো একদম পূৰা এয়া ডাৱৰীয়া ডাৱৰীয়া বতৰ অলপ অলপ ৰ'দ তো এতিয়া আমি ঘৰলৈ যাই থাকোঁ আমি ৰখি আছোঁ এয়া দীপৰ হোৱাই নাই ফটোশ্বুট বহি আছোঁ ভাগৰ লাগছে আমাৰ ভাগৰ লাগছে নেকি ভাগৰ লাগছে নেকি ইমান ফটো উঠলি নহ'লি ইমান ডান্স কৰিলি মোৰ একো নহ'ল মই ব্লগ এটা বনাইছিলোঁ গাইছ কিন্তু ব্লগটো কেঞ্চেল কৰি দিলোঁ মানে ভাগৰতে কেঞ্চেল কৰি দিলে আৰু কেতিয়াবা মুড নহয় এইটো মানে বেছি হেৰি কৰিলে দীপ কিবা ক'বা তুমি আজিৰ ফটোগ্ৰাফাৰ দীপেও ফটো উঠিব নাপালে মানে সেইকাৰণে বেচাৰা মুড অফ গাইছ মোৰ চেনেলটো চাব গাইছ সৰু সুৰা চেনেল এটা আছে কিমান ছাবস্ক্ৰাইবাৰ ক বেছি নাই 10,000 ডিছক্ৰিপশ্যনত লিংকটো দি দিবা তুমি একদম একদম মই সৰু সুৰা হৈ আছোঁ মোৰতো এৰি দিবি তো এয়া গাইছ আমাৰ শ্বুট কমপ্লিট হ'ল আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ তো যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব বাই বাই